BPF-ৰ ঠিকাদাৰৰ হুমকি আৱাসগৃহ ধন মোকলাই অৰ্ধনিৰ্মাণ হিতাধিকাৰী আৱাসগৃহ নাই কোনো পদক্ষেপ চৰকাৰৰ মুঠতে BTC যিকোনো আঁচনিৰ ঠিকাদাৰৰ আত্মসাতৰ ATM আজি আমি দেখুৱাম PMAY অৰ্ধনিৰ্মিত আৱাসগৃহ হিতাধিকাৰী বেদনা আৰু এইটো হৈছে দিল্লী ঘিমিৰেৰ PMAY গৃহ কিন্তু এতিয়ালৈকে সেইটো সম্পূৰ্ণ হোৱা নাই ইতিমধ্যে দ্বিতীয় কিস্তি উঠাই তেওঁলোকে কাম নকৰাকৈ এইখিনিলৈকে থৈ দিলে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ উন্নয়ন খণ্ডৰ অধীনৰ আঠেৰিঘাট VCDCত PMAY আৱাসগৃহ আঁচনিত ব্যাপক লুণ্ঠন ঠিকাদাৰী ৰূপী BPF কৰ্মীৰ ঠিকাদাৰসকলে COVID-19ৰ লকডাউনৰ অচিলাৰে ধন উঠাই বিগত 8 মাহে নিৰ্মাণ নকৰাৰ অভিযোগ হিতাধিকাৰীসকলৰ PMAYৰ হিতাধিকাৰীসকলে ঠিকাদাৰক খবৰ কৰিলে BPFক ভোট নিদিলে আৱাসগৃহ বনাই নিদিয়াৰ হুকুমি ঠিকাদাৰৰ গৃহৰ সিংহভাগ ধন উঠাই নিয়াৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে আগুন মাহ ভরা ঘর তো চালু করছে বনাবার কারণে আমার গাঁৱত 5-6টা ঘর আছে ঠিকাদার কোন গোটাই অধুরা আছে ঘর তো 5-6টা ঘরে অধুরা আছে কেউ ঠিকা লোৱা ঘর পয়সা ওলাইছে আমার ফ্যামিলি ওলাইছে ফ্যামিলি ওলাই ঠিকাদার দিছে কেইবাৰ ওলালে দুইবাৰ আচ্ছা কিমান ওলাইছে জানে না একবাৰ ওলাইছে 32,000 একবাৰ ওলাইছে 48,000 সেকেন্ড কিস্তি 48,000 তারপরে কিমান দিন হল এইটো বনোতে কেইমাহ মান হল এতিয়া এইসব করলে এইটো বনাব হল 8 মাহ হল পুরা পড়ি এতিয়ালৈকে মানে কমপ্লিট হোৱা নাই এতিয়ালৈকে কমপ্লিট হোৱা নাই তেওঁ কি কয় তেওঁ কৈছিল মানে আগতে একবাৰ মই মানে এইটো কথা খুদবা কাৰণে যোৱা নাই এনে কিবা কাম কৰি ফালি কৈছো ধেমালিতে ই কৈছে আৰু এতিয়া BPFক ভোট দিলে ঘৰটো পুৰা নহব আচ্ছা মামা যোনটো পুৰণা চৰকাৰ আছে তাকে দিব লাগিব এনেকে কৈছে আচ্ছা আচ্ছা ঠাট্টা কৰি কৈছে নে এনে কৈছে এইটো মই নাজানো কিন্তু এনেকুৱা কৈছে আৰু সম্বন্ধ আছে আমাৰ মামা ভানিজাৰ ভাগিনৰ সম্বন্ধ আছে আমাৰ আচ্ছা তাৰ বাহিৰে একো কোৱা নাই এইকেইদিন পিছত বনাই আছো কিবা কৈছে একো কোৱা নাই নাম মোৰ ভৱানী খন্নাল এই ঘৰটো কাৰ নামত আছে মনমায়া খন্নাল ফেমিলিৰ নামত মানে মোৰ মাৰ নামত আছে এইটো ঘৰটো মাৰ নাম কি ফুলমতি ভেংগৰা আৰু মোৰ মায়ে কিবা বেংকৰ পৰা পুৰাই ওলাইছে পইচাটো 10,500 টকা ওলাৰ পিছতে ঠিকাদাৰে কৈছে মই আগতে ওলাইছিল 35,000 টকা তাৰ পিছত ওলাইছিল 50,000 টকা তাৰ পিছত কৈছে যে সেকেন্ড বাৰ বিলত মই ওলাইছো হিটো বিলৰ পৰা টিং আনিম বুলি কৈছিল তাৰ পিছত এতিয়ালৈকে হি একোই কৰা নাই লকডাউনৰ কাৰণে হি সিমেন্ট একোই আনা নাই আৰু মিস্ত্ৰী কিটা কৈছিল আপোনালোকে ঠিকাদাৰ কোন হয় ভোলানাথ কৰ ৰাজাগৰ আৰু তেওঁ কৈছো ইমান ভালকৈ মই কৈছো সিমেন্ট সোনকালে আনক আৰু ঘৰটো বনাই দিয়ক আমাৰ থাকবা কাৰণে বহুত অসুবিধা বুলি কৈছে পানী এনেকুৱা বানপানী হৈ ফেলে ঘৰত সোমাই গৈছে ইটো ঘৰত পানী সোমাই ফেলে একদম ঘৰটো ভাগি গ'ল এইকাৰণে ইয়াত থাকবা লগা হৈ গৈছে আৰু তেওঁ আমাৰ কথা নামানে সিমেন্ট আনছে বোলে আগত এটা ঘৰ আছে তাতে বোলে 14 বস্তা মাত্ৰ আনছে আৰু মিস্ত্ৰী কিটা অহা নাই এতিয়ালৈকে কিমান বস্তা দিছে ইয়াত আগতে ক'ব ন কিমান বস্তা মান দিছে একেলগত আনা কাৰণে এতিয়াতো নাইয়ে সিমেন্ট ইয়াত এক বস্তাও নাই যোৱা ডিসেম্বৰ 2019 কৰিছিল এতিয়া আগষ্ট মাহ আহি পালা এতিয়ালৈকে সম্পূৰ্ণ কৰাই নাই ঘৰটো এইখিনি মোৰ কথা আছে না ঠিকাদাৰে হেৰি পইচা বিলাক আগতে ওলাই ৰৈছে মাইকেৰ নামত এটুৱাৰী মুণ্ডাৰী তাৰ পিছত গাঁওখন কি আত্ৰিঘাট খয়ৰা গেৰেণ্ট পৰে এইখিনি এইটো কিমান বছৰ হ'ল 1 বছৰ হ'ল এতিয়ালৈকে ভাল কৰবাই পৰা নাই এইটো ঠিকাদাৰ কোন আছিলে ইলিয়াছ ভেংগৰা ঘৰ এই ডিপাত আছে তাৰ আচ্ছা লুকাছ ভাই সৰু ভাইটো এতিয়া আজিলৈকে হোৱা নাই পইচা কে কিস্তি ওলালে বুজাক না স্যার পইচাটো সবে মানে ওলাইছে চাগে ওলাইছে ফাৰ্ষ্টত 31,000 আৰু সেকেন্ডত 80,000 তাৰ পিছত আৰু তাৰ পিছত ওলোৱা নাই সেইখিনি তেওঁ কি কাম কৰি দিম বুলি কয় নে কি কয় একোই নকয়
নাহে তেওঁ চাবাও নাহে একো নাহে হয় নেকি অঁ আচ্ছা ঠিক আছে কিমান দিন হ'ল বুলি ক'লে আপুনি 1 বছৰ হ'ল 1 বছৰ তাৰ ঘৰ অদৰে থাকিব বুলি কৈ আছে হয় নেকি হয় আৰু এই খন্দাল বুলি কয় নহয় তাক বুলি কয় ধমকি দি আছে কোদালৰ এই নাঙলত এই ভোট ভোট দিলে ঘৰ বনাই হৈ যাব যদি নিদিয়ে ভোট মানে ঘৰ নবনায় 20 বছৰ হৈছে এই ৰাজনীতিক বা ই কৰা তো আজিলৈকে কি কৰিছে বিপিএফ